নমস্কাৰ বন্ধুসকল, আজি দিছিলোঁ মানে কচু ভাপত দিয়া কচু কণবিলাহী এনেকৈ ধুনীয়াকৈ দি দিছোঁ। দেখিছে নাই? এখন ট্ৰে এখন দি কুকাৰত ভৰাই দিছোঁ। দেখাই আছোঁ আপোনালোকক ভাপত দিয়া কচুনো কেনেকুৱা। এই খুলি চাইছোঁ, চাওক কি ধুনীয়াকৈ সিজি গৈছে। মানে কুকাৰত ধুনীয়াকৈ আমি ভৰাই দিলোঁ ভাপত, পানী দি কিনে তলত। আৰু এইফালে কলপাতত মেৰিয়াই দিছিলোঁ ধুনীয়াকৈ সিজি যাবলৈ। দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে বস্তুবিলাক। এইখিনি কচু দেখিছেনে? একদম ধুনীয়াকৈ সিজি গ'ল একেবাৰে। ৰচুন চচুন এতিয়া ইয়াক আৰু কাম আছে, ৰেডি কৰি আছোঁ খাবলৈ। উলিয়াই লৈছোঁ। দেখিছেনে? এনেকৈ কোনে কোনে খাই ভাল পায় জনাবচোন দেই কমেণ্ট কৰি। তাৰমানে ইয়াত মিঠাতেল চিঠাতেল দি ধুনীয়াকৈ পিটিকিব লাগিব। মানে দেখিছেনে? কণবিলাহী দিছোঁ, ৰচুন, কচু তাত ধুনীয়াকৈ দিছোঁ। আৰু এটা যে শিৱসাগৰ গ'ল মিঠাতেল, আমাৰ ইয়াতে থলুৱাভাৱে প্ৰস্তুত হোৱা তেল, সেইটো ভিডিঅ'ত দেখাইছিলোঁ সেইকাৰণে আপোনালোকে অলপ আগত দেখিছিলে চাগে। এইটো সৰিয়হ, খাটি সৰিয়হৰ তেল দি দিছোঁ। শিৱসাগৰ গ'ল, নামটো মনত ৰাখিলেই হ'ল। আপোনালোকে পাব বিচাৰিলে মই আগৰ ভিডিঅ'ত ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু গোন্ধটো যে ইমান ধুনীয়া ঝনঝনকৈ নাকত ধৰিছে, একদম পূৰা খাটি সৰিয়হৰ তেল। আৰু এইফালে এইটো কেটছ নিমখটো দিছোঁ। মানে ইটো নিমখ খালে অকণমান বেয়া বুলি কয়, সেইটো কাৰণে সেইটো ক'লা নিমখটো দিছোঁ, মানে কেটছৰ। এই ধুনীয়াকৈ দি দিছোঁ মিলাই। তাৰপিছত এয়া পিটিকি লৈছোঁ ধুনীয়াকৈ, বঢ়িয়াকৈ। আজি ধুনীয়াকৈ খাম। কোনে কোনে খাই এনেকৈ জনাব দেই কমেণ্ট কৰি। আৰু কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। কচু পিটিকা এয়া পিটিকি হৈ গ'ল পূৰা। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব। আৰু কোনে কোনে এনেকৈ খাই জনাবচোন কমেণ্ট কৰি দেই। ধন্যবাদ।